গান চলি আছে গীতৰ কণ্ঠ সুৰ কথা জনাৰ্দন জান আৰু এই গীতটো চাব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভাইটিৰ এইটো ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিব। Okay, so hey guys, welcome back to my YouTube channel. আপোনালোকে চাইছে হিমাংশু কলিতা, welcome back to my YouTube channel. তো guys, আজি আমি যাম ৰাণীত আৰু কিবা এটা গানৰ শ্বুটিঙৰ কাৰণে ৰাণীত যাব লগা হ'ল, গতিকে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। তো গাইজ আমি যাম এইখন গাড়ীত, কিন্তু যোৱাৰ আগতে আমি কিবা কিবি অলপ খাই লওঁ, কাৰণ ঘৰত একো খাই অহা নাই। গতিকে আমি এতিয়া খাম কফি, আৰু কফি বনাই আছে। আপোনালোকে খাব নেকি বাৰু কফি? নালাগে দিয়ক, আমিয়ে খাওঁ। আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় লওক। আমি এতিয়া যাব ওলাইছোঁ ৰাণী, আৰু এয়া যোনটো সিহঁতৰ গাড়ীখন এইখন, আৰু ইয়াতে আমি এতিয়া যাম। গতিকে আপোনালোকে ব্লগটো চাই থাকক, গতিকে বলক। হুলুকৰ ঘৈণীয়েকৰ ৰং নাম্বাৰৰ কানেকশ্যন, ফেচবুকৰ প্ৰফাইল দেখি মুখৰ চিলেকশ্যন। হুলুকৰ ঘৈণীয়েকৰ ৰং নাম্বাৰৰ কানেকশ্যন, ফেচবুকৰ প্ৰফাইল দেখি গাইছ আমি এতিয়া পালোঁ নাৰিকলি, আৰু ইয়াত আছে আমাৰ লগত আছে এজন দাদা, নামটো কি আছিল? ভাৰ্গৱ শৰ্মা। ইয়াৰো এটা ব্লগিং চেনেল আছে, চাব আপোনালোকে। আৰু এই যোনটো এটা ব্লগিং কৰি আছে। গতিকে বলক ৰাণীলৈ যাওঁ, বলক। দেখি মুখৰ চিলেকশ্যন, ডিজিটেল ইনফেকশ্যন, প্ৰেমৰে এট্ৰেকশ্যন, সিফালে ভুলুকে গমেই নাপায়, মোবাইল চেক কৰিলেও পাত্তা নাপায়, ভুলুকৰ মাথা ঘূৰাই, মোবাইল চেক কৰিলেও পাত্তা নাপায়, ভুলুকৰ মাথা ঘূৰাই। তো গাইছ আমি আহিয়ে পালোঁ ৰাণী, আৰু অলপ আগত শ্বুটিং হ'ব। আৰু আমি এতিয়া পাইছোঁ এখন ডাঙৰ ফৰেষ্ট, ইয়াত কেৱল চেগুন গছৰে ভৰ্তি। গতিকে ইয়াত অলপ সময় ৰওঁ আৰু প্ৰাকৃতিক দৃশ্যটো উপভোগ কৰোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইছ আমি আহি পালোঁ চেগুন তলি, ক'ৰ পৰা চেগুন তলি নাজানো, বিৰাট জংঘল, আৰু ইয়াতে হ'ব চাগে শ্বুটিংটো, আমাৰ নিব আহিব, আৰু আপোনালোকে চাই থাকক। আৰু আমি আহিছোঁ এইখন গাড়ীত, আৰু ইহঁতৰ কিবা ব্লগ চগ বনাই আছে। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এনজয় লওক। আমাৰ লগত আছে অংকুৰ দা অলপ কিবা কৈ দিয়ক। হাই, তো আহিলোঁ আমি শ্বুটিং চাবৰ কাৰণে। একচুৱেলি শ্বুটিং চলি আছে আমাৰ জনাৰ্দন জানৰ গান এটা, খুব ধুনীয়া গান। তো আপোনালোকে দেখা পাব খন্তেক পিছত। এতিয়া এই জংঘলত আছোঁ আমি, ইয়াত অনেক ধৰণৰ বান্দাৰ, হনুমান বান্দাৰ, কিবা বগা বান্দাৰ, আৰু লগতে একদম হাতী, ঘোঁৰাটো নাই দেচোন, হাতী আছে বোলে, কিন্তু হাতী দেখা নাই এতিয়ালৈকে। হাতী অকণমান এই গুটোহে দেখা পাইছোঁ, তথাপিতো আছে বুলি ভাবিছোঁ, আৰু সেইকাৰণে ইয়াতে বহুত সময় ৰৈ থাকবা নোৱাৰোঁ, এতিয়া যাবা লাগে লাগালোগো। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় লওক। এট্ৰেকশ্যন, সিফালে ভুলুকে গমেই নাপায়, মোবাইল চেক কৰিলেও পাত্তা নাপায়, ভুলুকৰ মাথা ঘূৰাই, মোবাইল চেক কৰিলেও পাত্তা নাপায়। আমি আহি পাই গ'লোঁ শ্বুটিং কৰা ঠাইটো, আৰু এতিয়া আপোনালোকক অলপ শ্বুটিং দেখাম। গতিকে ভিডিঅ'টো চাই থাকক। ভুলুকৰ মাথা ঘূৰাই। हाँ सारा असम का माटी ही हमारा है। ये बिल्डिंग है ना मेरा, 2 बिल्डिंग है और 5 बीघा माटी है। काटी दिया है। দিল মাৰি মোৰ ভণ্টি কাৰ ঘৰত নাযাওঁ। তো গাইছ আমি ইমান দিনে টিভিত দেখি থকা এজন ব্যক্তি আজি লগ পালোঁ, বিশ্বাসেই হোৱা নাই। আমি বহুত তেওঁৰ ভিডিঅ' চাইছিলোঁ সৰুতে, আৰু এওঁ আছে। এইবিলাক কেনেকুৱা লাগিছে ভিডিঅ'টো কৰি? খুব সুন্দৰ লাগিছে। ৰাণীৰ এই জয়পুৰ অঞ্চলৰ এখন বৃহৎ গাঁৱৰ মাজত আমি সুন্দৰ গীতৰ চিত্ৰায়ন চলি আছে, চিত্ৰগ্ৰহণ চলি আছে। গীতটোৰ কণ্ঠ, সুৰ, কথা জনাৰ্দন জান, আৰু এই গীতটোৰ চিত্ৰায়ন কৰিছে, কোৰিঅ'গ্ৰাফ কৰিছে আমাৰ মৰমৰ কোৰিঅ'গ্ৰাফাৰ। ইতিমধ্যে তেওঁ কেইবাটাও গীতে অসমৰ ৰাইজৰ শ্ৰোতাদৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। মৰমৰ কোৰিঅ'গ্ৰাফাৰ হিমাংশু শৰ্মাই সুন্দৰভাৱে কোৰিঅ'গ্ৰাফ কৰি গীতটো সজাই পৰাই লৈছে, আৰু ইয়াত মোৰ লগত কেইবাগৰাকীও সহযোগী শিল্পী আছে। সেই সকলো সহযোগীয়ে মোৰ লগত
খুব সুন্দৰ কোপাৰেশ্যন কৰিছে আৰু গীতটোত অভিনয় কৰোঁতে মই গম পাইছোঁ যে এই গীতটোৱে অসমৰ প্ৰত্যেকজন শ্ৰোতা দৰ্শকৰ মন জয় কৰিব ই 100% শুদ্ধ আৰু ইমানেই নহয় এই গীতটোৱে অসমৰ চাৰিসীমাৰ পৰিধি ভাঙি অসমৰ বাহিৰৰ ৰাইজকো হয়তো আনন্দ দিব হৃদয় চুই যাবলৈ সক্ষম হ'ব তাকে মই কামনা কৰিছোঁ ভগৱন্ত প্ৰভুৰ ওচৰত আৰু সৰ্বশেষত 2021 সকলোৰে বাবে জয় জয়ময় হওক ৰঙীন হওক ঐশ্বৰ্যশালী হওক ধন্যবাদ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো গাইছ আমাৰ লগত আছে এতিয়া জনানন্দা আৰু জনানন্দা কিবা অলপ কৈ দিয়ক গানটোৰ বিষয়ে গানটোৰ নাম গোলকৰ গৈনী মিউজিক আৰু লিখিছোঁ মই নিজে কণ্ঠদান কৰিছোঁ আৰু গীতটো সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু গীতৰ মাজৰ এটা অন্তৰা গাই দিছোঁ সিদিনা হঠাতে হুলস্থুল লাগিলে ইফালে বিচাৰে সিফালে নাই কাগজত লিখি গ'ল টা বাই বাই ইনে ৰিলেশ্যনশ্বিপ ফেচবুকতে পায় এইটো মাজৰখিনি আৰম্ভণিখিনি নাগা আৰম্ভণিখিনি আপোনালোকে চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাপোৰ্ট কৰিব থেংক ইউ ছ' মাছ আৰু আপোনাৰ শ্বুটিং কৰি কেনেকুৱা লাগিল শ্বুটিং কৰি যথেষ্ট ভাল লাগিছে ৰাতিপুৱাৰ পৰা ইয়াতে আছোঁ আৰু কেইটামান শ্বট আছে মোটামুটি যথেষ্টখিনি হৈছেগৈ আৰু অলপ আছে সেইখিনি হোৱাৰ পিছত আমি যাব পাৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাব লিংক ডেছক্ৰিপশ্যনত থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আমি এতিয়া ক'ত যাম এতিয়া আমি যাম নেক্সট লোকেশ্যন हम जाऊंगा नेक्स्ट लोकेशन में नेक्स्ट लोकेशन हम लोग खाएंगे कि भात खाएंगे ना कि दाल खाएंगे आज बहुत कुछ खाएंगे आप लोगों को दिखाऊंगा हमारे पास तो सिर्फ चिकन है গাইছ আমি এতিয়া আহিলোঁ নেক্সট লোকেশ্যনত আৰু আমাৰ পিছত আহি আছে অংকুৰ দাহঁত মোৰ বাচন্তিখন থৈ দিলোঁ বসন্তীখন থৈ দিলে আৰু ইয়াতে হ'ব এই পাহাৰৰ কাষতে হ'ব শ্বুটিং আপোনালোকে চাই থাকক জনাৰ্দনে সঁচা ক'লে বেয়া বুলি কয় চবে বেয়া বুলি কয় হিৰো দাদা অনুভৱ কেনেকুৱা বহুত ভাল এক্সপিৰিয়েঞ্চ হৈ আছে মোৰ এতিয়া চ' মই যেনেকৈ কামটো কৰি আছোঁ ৰাতিপুৱাৰ পৰা লাগি আছোঁ চ' ইভিনিং হৈ গ'ল এতিয়া শ্বুটিং আমাৰ খতমেই হ'ব চ' খতম হোৱা এণ্ডিঙত মানে কাপোৰ দি আছোঁ ভাত বনাই আছোঁ চব কামখিনি মই কৰি আছোঁ বিকজ মই ভলিয়কো ঘনীয়েকজনীক মানে পলাই আনিলোঁ পলাই অনাৰ পিছত যি অৱস্থা হৈছে মোৰ এই গোটেইখিনি আপুনি গানটোত চাব পাৰিব যে মোৰ অৱস্থাটো কি হ'ল মানে কেনেকৈ গ'ল মোৰ পলাই অনাৰ পিছত মোৰ কি অৱস্থা হৈছে আপুনি এই ভিডিঅ'টো চাব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চোৱাৰ পিছত গম পাব যে আচল অৱস্থাটো কি হ'ল বুলি কিনে চ' মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভাইটিৰ এইটো ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব ধন্যবাদ তো গাইছ আপোনালোকৰ ভিডিঅ'টো চাব আৰু এনজয় কৰিব ডেছক্ৰিপশ্যনত লিংকটো থাকিব তো গাইছ শ্বুটিং কৰি থাকোঁতে ৰাতিয়ে হ'ল গতিকে আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইটো ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে চাই চাব আৰু এনজয় ল'ব